আৰু তাৰ পিছৰ যিখিনি ব্লক চাৰিআলি পৰা বাতাসীপুৰ ৰেলৱে ষ্টেচন দীঘলীয়া যিটো ৰাস্তা এইটো শ্বহীদ ৰতন কছাৰীৰ নামতে থাকিব, আছিল, আছে আৰু থাকিব, কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই। সন্ধ্যা মিউনিচিপাল বোৰ্ডৰ তত্ত্বাৱধানত ঢেকিয়াজুলিৰ এটা ৰাস্তাৰ নামাকৰণ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত কৰা হৈছিল আৰু এই কাৰ্যক্ৰমত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। পিছত ছ'চিয়েল মিডিয়াত এটা বিতৰ্ক আৰম্ভ হ'ল যে 1942 শ্বহীদ ৰতন কছাৰীৰ নাম কৰ্তন কৰি এই ৰাস্তাৰ নাম ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামাকৰণ কৰা হৈছে আৰু ইয়াত ভেষ্টেড ইণ্টাৰেষ্ট সোমাই গ'ল। কোনো ধৰণৰ তথ্য ভেৰিফাই নকৰাকৈ মিউনিচিপাল বোৰ্ডৰ এক্সিকিউটিভ অফিচাৰ বা চেয়াৰমেন ভাইচ চেয়াৰমেনৰ লগত কোনো তথ্য ভেৰিফাই নকৰাকৈ ছ'চিয়েল মিডিয়াত এনেকুৱা এটা প্ৰপগাণ্ডা আৰম্ভ হ'ল যে শ্বহীদ ৰতন কছাৰীৰ নামটো কৰ্তন কৰি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে ৰাস্তাটো নামাকৰণ কৰা হৈছে। এই তথ্যটো সম্পূৰ্ণ ভুল, ভিত্তিহীন আৰু মেলাফাইড ইণ্টেনশ্যনত বহুত মানুহে এই কামটো কৰিলে। তথ্যটো হ'ল 2019 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী থাকোঁতে 2018 চনত তেখেতে ঠেলামাৰা বাপুজী ভৱনত 20 ছেপ্টেম্বৰ শ্বহীদ দিৱসৰ দিনা আহিছিলে আৰু তেতিয়াই আমি 13টা ৰাস্তা শ্বহীদৰ নামেৰে ঢেকিয়াজুলি সমষ্টিত নিৰ্মাণ কৰা হ'ব এই ঘোষণা কৰিছিলোঁ। আৰু তদুপৰি PWD বিভাগে এই 13খন ৰাস্তা বনাবৰ কাৰণে নিবিদা বিচাৰিছিলে আৰু এই 13খন ৰাস্তাৰ ভিতৰত এখন ৰাস্তা আছিলে ব্লক চাৰিআলিৰ পৰা বাতাসীপুৰ ৰেলৱে ষ্টেচন। মই আকৌ কৈছোঁ, ব্লক চাৰিআলিৰ পৰা বাতাসীপুৰ ৰেলৱে ষ্টেচন এটা ৰাস্তা আছিলে আৰু এই ৰাস্তাৰ নামাকৰণ শ্বহীদ ৰতন কছাৰীৰ নামেৰে কৰা হৈছিলে। এই গোটেই ৰেকৰ্ড তথ্য মিউনিচিপাল বোৰ্ডৰ অফিচাৰে এতিয়াই আপোনালোকক যোগান দিব। লগতে বাতাসীপুৰ ঢেকিয়াজুলি নেশ্যনেল হাইৱেৰ পৰা ব্লক চাৰিআলিলৈ যিটো ৰাস্তা আছিল এই ৰাস্তাৰ নাম আছিল বাতাসীপুৰ পথ আৰু তাৰো প্ৰমাণ তাৰ লগত সংলগ্ন কৰা আছে। হয়তো এই চাইনবোৰ্ড এতিয়াও তাত ক'ৰবাত লগা আছে, এইটো এতিয়াও আছেনে? এতিয়া লাগি আছে, এই তাতে এতিয়াও লাগি আছে, আপোনালোকে চাই ল'ব পাৰে। চ' নামাকৰণ ঢেকিয়াজুলি মিউনিচিপাল বোৰ্ডে যিটো নামাকৰণ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে কৰিলে নেশ্যনেল হাইৱে টু ব্লক চাৰিআলি আৰু তাৰ পিছৰ যিখিনি ব্লক চাৰিআলিৰ পৰা বাতাসীপুৰ ৰেলৱে ষ্টেচন দীঘলীয়া যিটো ৰাস্তা এইটো শ্বহীদ ৰতন কছাৰীৰ নামতে থাকিব, আছিল, আছে আৰু থাকিব, কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই। ভিত্তিহীন কোনো বাতৰি, ভিত্তিহীন কোনো তথ্য ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পৰা মানুহক মই আঁতৰত থাকিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ এই গোটেই ঘটনাটোৱে ঢেকিয়াজুলি সমষ্টিৰ সম্প্ৰীতি, ঐক্য আৰু যিটো একতা আছিল তাক বিনষ্ট কৰাৰ এটা কলংকিত প্ৰয়াস কিছু মানুহে কৰিছিল। ইতিমধ্যে আজি ৰাতিপুৱা মই ফুল ফ্লেজেড মেজিষ্ট্ৰেট ইনকুৱাৰী এটা এই গোটেই ইনচিডেণ্টৰ ওপৰত কৰিব দিলোঁ যে কোনে ভিত্তিহীন তথ্য পৰিৱেশন কৰিলে আৰু যাৰ জৰিয়তে সমাজত এটা বিৰূপ চিন্তাৰ সৃষ্টি হ'ল। আজি ৰাতিপুৱাৰ ভাগত মই এপছু আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলৰ লগতো এটা ডাঙৰ প্ৰতিনিধি দলৰ লগতো প্ৰায় 1.5 ঘণ্টা আলোচনা কৰিলোঁ। তেখেতসকলেও এই ভুল বাৰ্তাত কষ্টত আছিলে, কিন্তু আচল কথা যেতিয়া গম পালে তেখেতসকলে সন্তুষ্ট হৈ মোৰ তাৰপৰা গ'ল। আৰু আজি মই স্পষ্টতাৰে ক'ব খুজিছোঁ যে এই কথাখিনি ইয়াতে শেষ হ'ব লাগে। ইয়াৰ পিছত যদি কোনোবাই ইয়াক লৈ বিতৰ্ক কৰে মিউনিচিপালিটিয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আপুনি যিটো কথা কৈ আছে মোৰ কথাটো শুনি লওক। কথাটো নাজানাকে উত্থাপন কৰি নাথাকিব। গুৱাহাটীত কেইবাটা ৰাস্তা আছে, একফালৰ পৰা যায় এটা নামত আছে, আনফালৰ পৰা আহে এটা নামত আছে, মাজত মানে এটা বাউণ্ডাৰী কৰা আছে, ইয়াত মানে কাট হৈ যায়। লেৰেলা কাছাৰীৰ নামত যিটো ৰাস্তা আছিল এইটো আজিও আছে। এই ৰতন কছাৰীৰ নামত যিটো ৰাস্তা আছিল এই ৰাস্তাটো আজিও আছে, অহাকালিও থাকিব। ইয়াত বিতৰ্কৰ কোনো স্থান নাই।
আৰু মিউনিচিপালিটিয়ে যি কৰিছে আইনগতভাৱে যিখিনি কথা তেখেতসকলৰ অধিকাৰত আছে এই অধিকাৰৰ গণ্ডিত থাকি তেখেতসকলে কাম কৰিছে। ক'ত লেখা আছে? আনক না, ফটোটো আনক না, আৰে ফটোটো আনক, ফটোটো দিয়ক না, আছে যদিতো এতিয়াও লাগি আছে, ফলক নে নাই? ফলকটো আছে যদি এতিয়াই চাই লওক, তাত লেখা আছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, তলত লেখা আছে বতাসীপুৰ পথ। বতাসীপুৰ পথ মিউনিচিপালিটি আগত যিটো পথৰ নাম বতাসীপুৰ পথ বুলি ৰাখিছিলে তাৰে নামাকৰণটো ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে কৰা। আৰে লেখা আছে বাবা, লেখা নাই বুলি ক'লে কেনেকে হ'ব? এইটো চোৱা, ইয়াতে চোৱা, এইটো লেখা আছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ৰোড, তলত লেখা আছে ওল্ড বতাসীপুৰ পথ। মিউনিচিপালিটি ৰেকৰ্ডত যি আছে মই এইটোকে ক'ম না। ৰতন কছাৰী পথ ব্লক চাৰিআলিৰ পৰা আৰম্ভ হৈ বাতাসীপুৰ ৰেলৱে ষ্টেচনলৈ গৈছে। এইটো যিটো নামাকৰণ কৰা হৈছিলে তাত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। ইমানটোৱে প্ৰেছ কনফাৰেন্সৰ মূলটো এইটোৱে, ৰতন কছাৰী পথ 2019 চনত ব্লক চাৰিআলিৰ পৰা বাতাসীপুৰ ৰেলৱে ষ্টেচনলৈ নামাকৰণ কৰা হৈছিলে, তাত কোনো পৰিৱৰ্তন হোৱা নাই।